নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল টিপছ 2.0 MG ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত মই কলবেটা GM ক্ৰীমৰ বিষয়ে আলোচনা কৰিম। এই কলবেটা GM ক্ৰীমটো কি কামত ব্যৱহাৰ কৰা হয়, এই কলবেটা GM ক্ৰীমটোৰ কি কম্পজিশ্যন আছে, এই ক্ৰীমটো মুখত ব্যৱহাৰ কৰিব পাৰিনে, এই কলবেটা GM ক্ৰীমটো ব্যৱহাৰ কৰাৰ পিছত কিবা অসুবিধা হ'ব নেকি বা সাইড ইফেক্ট হ'ব নেকি আদিৰ বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, কলবেটা GM ক্ৰীমটো জেনেৰিক প্ৰডাক্টৰ মেডিচিন হয় আৰু এই ক্ৰীমটো মেনুফেকচাৰ কৰিছে লেবৰেট ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেডে। এই কলবেটা GM ক্ৰীমটোত থকা কম্পজিশ্যনসমূহ হ'ল, ইয়াতে কলবেটাছল আছে, জেন্থামাইচিন আছে আৰু মাইক্ৰনাজল আছে। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ জনাওঁ, যদিহে আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, এই কলবেটা GM ক্ৰীমৰ প্ৰথমতে বেনিফিটছ সম্পৰ্কে আলোচনা কৰিম। এই ক্ৰীমটো সাধাৰণতে খুজুলি, চৰাইচিছ বেমাৰ, স্কিন ইনফেকশ্যন, একজিমা, এলাৰ্জিক ৰিয়েকশ্যন, ডাৰ্মাটাইটিছ আদি বেমাৰত ব্যৱহাৰ কৰা হয়। বন্ধুসকল, এই ক্ৰীমটো কোনো ধৰণৰ ফেয়াৰনেছ ক্ৰীম নহয়। যদি কোনোবাই এই ক্ৰীমটো মুখৰ ছাল বগা আৰু উজ্জ্বল কৰাৰ বাবে ব্যৱহাৰ কৰি আছে, তেন্তে আপোনালোকে এতিয়া ব্যৱহাৰ কৰিবলৈ বন্ধ কৰক, নহ'লে আপোনাৰ বহুতো ছাইড ইফেক্ট দেখা দিব পাৰে। বন্ধুসকল, এই ক্ৰীমটো আপোনালোকে মুখত এপ্লাই কৰাৰ পিছত আপোনাৰ স্কিন ডেমেজ হৈ যাব পাৰে। বন্ধুসকল, স্কিনত ৰেডনেছ বা ছাল পাতল হোৱা সমস্যা, ছাল ক'লা হোৱা আদি এনেকুৱা ধৰণৰ সমস্যাই দেখা দিব পাৰে। বন্ধুসকল, এই ক্ৰীমটো যদি কোনো লোকৰ খুজুলি হয়, তেন্তে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। চৰাইচিছ বেমাৰৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। স্কিনত হোৱা যিকোনো ধৰণৰ ইনফেকশ্যন নাইবা একজিমা হ'লে, এলাৰ্জিক ৰিয়েকশ্যন হ'লে, এনেকুৱা ক্ষেত্ৰত আপোনালোকে এই ক্ৰীমটো ব্যৱহাৰ কৰিলে নিশ্চয় আৰাম হ'ব। বন্ধু বান্ধৱীসকল, যদি কোনোবাই এই ক্ৰীমটো পিম্পলৰ কাৰণে ব্যৱহাৰ কৰি আছে, তেন্তে ইয়াৰ ৰিজাল্ট নাহিব আৰু স্কিনৰ সমস্যাই দেখা দিব পাৰে। বন্ধুসকল, যিকোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে সদায় ডক্টৰৰ পৰামৰ্শ ল'ব। ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ আপোনালোকে কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰিব। বন্ধুসকল, এতিয়া আমি এই কলবেটা GM ক্ৰীমটো কেনেদৰে ব্যৱহাৰ কৰিব লাগে ইয়াৰ বিষয়ে জনাম। তো বন্ধুসকল, এই ক্ৰীমটো আপোনালোকে আপোনাৰ যিটো অংশত আপোনাৰ স্কিন ইনফেকশ্যন হৈছে, নাইবা চৰাইচিছ বেমাৰ হৈছে, ডাৰ্মাটাইটিছ বেমাৰ হৈছে, এলাৰ্জিক ৰিয়েকশ্যন হৈছে, এনেকুৱা ক্ষেত্ৰত আপোনালোকে প্ৰথমতে গৰম পানীৰে সেই ঠাইখিনি ভালদৰে চাফা কৰি ল'ব। ইয়াৰ পিছত ছাল শুকাই যোৱাৰ পিছত আপোনালোকে সেই স্থানত লগাব। বন্ধুসকল, এই ক্ৰীমটো আপোনালোকে দিনত 2 বাৰ ব্যৱহাৰ কৰিব পাৰে। এই কলবেটা GM ক্ৰীমটো স্কিনত হোৱা যিকোনো ধৰণৰ ইনফেকশ্যন দূৰ কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয়। বন্ধুসকল, আপোনালোকে ব্যৱহাৰ কৰক, আপোনাৰ যিকোনো ধৰণৰ এনেকুৱা ধৰণৰ সমস্যা ঠিক হৈ যাব। তো বন্ধুসকল, এই কলবেটা GM ক্ৰীমটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ ছাইড ইফেক্ট দেখা দিব পাৰে, যেনেকৈ আপোনাৰ স্কিন ৰেডনেছ, স্কিন ইচিং, মূৰ ঘূৰোৱা আদি এনেকুৱা ধৰণৰ সমস্যাই দেখা দিব পাৰে। বন্ধুসকল, এই ক্ৰীমটো আপোনালোকে কেতিয়াও অভাৰড'জ ব্যৱহাৰ নকৰাব, কৰিলে আপোনাৰ ছালৰ সমস্যাই দেখা দিব পাৰে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে, প্লিজ এটা লাইক কৰি দিব আৰু এই কলবেটা GM ক্ৰীমটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।